এয়া আপোনালোকে দেখা পাইছেনে এইখিনি কি হৈছে জানেনে মোৰ যে ফাৰ্মখনৰ ব্ৰইলাৰ ফাৰ্মখনৰ পোৱালি আকৌতো দিব এতিয়া সেইকাৰণে বাচনবিলাক অলপ ধুবলৈ উলিয়াইছোঁ আৰু অলপকৈ উলিয়াইছোঁ গোটেইখিনি উলিয়ালে দিগদাৰ হ'ব বা অকণ এলাহ লাগি যায় পানী চুই চুই গতিকে অলপকৈ বোলো ধুই থাকোঁ সেইকাৰণে উলিয়াইছোঁ আৰু এইখিনি ধুবলৈ আছেই এয়া ধুবলৈ আছে আৰু বস্তাটো ভৰাই থৈ দিয়া আছে সৰু সৰু পানীৰ ভিতৰত মানে বাচনখিনি তাৰপিছত বোলো অলপকৈ ধুই লওঁ চব পানী ছটিয়াই থৈ আহিছোঁ তাৰপিছত ভিতৰখনতো আৰু এয়া বাচন যে মানে অট'ডিংকাৰ ধুবলৈ আছেই ওপৰত উঠাই থোৱা আছে মানে এইখিনি ধুই পাছত ধুব লাগিব আৰু তাৰপিছত এতিয়া ফাৰ্মখন একদম চাফাকৈ কৰিছে চাফাকৈ ধুনীয়াকৈ চূণ আৰু ব্লিচিং মাৰি চাফা কৰিছে আৰু মানে ভাইৰাছ লাগি যাব পাৰে নহয় কণিকা থাকিলে ভিতৰত ভালকৈ মানে মানে মানুহৰ ভিতৰত যেনেকৈ চাফা কৰি লৈ তাত তেতিয়া মানে চূণ ব্লিচিং এনেকৈ ছটিয়াই দিছে সেয়া দেখিছেনে নিগনি গাঁত দানা যে খাবলৈ পায় নিগনি গাঁতখিনি কিবা ঔষধ দি পেলাই এইবিলাক মাৰিব লাগিব তাৰপিছত এয়া মোৰ ফাৰ্মখন চাফা কৰি ৰেডি হৈছে তাৰপিছত বুডিং বনাব লাগিব ৰাখিবৰ কাৰণে একে মকৰা জালো কোনো ৰঙত আৰু এয়া দেখুৱাই আছোঁ এয়া দেখিছে কি ধুনীয়া চাফা কৰিছে একদম ইমান মকৰা জাল এয়া দেখিছে ইয়াতে ব্যস্ত থাকোঁ দিনটোত হয়তো 2 ঘণ্টামান ব্যস্ত থকা হয় আৰু তেনেকৈ ব্যস্ত থাকিবই লাগিব ন নহ'লেনো আৰু কি ভাল লাগে ন কিবা এটা কাম কৰি লাগে 40 দিনৰ মূৰতে কিবা এটা আহক টকা 15-20 হাজাৰ টকা এটা আহিলেও মানে আৰু ভাল লাগে ন নিজৰ হাততে আশা এটা কৰিব পাৰি কিবা এটা কাম কৰিম বুলি ভালকৈ কৰিলেতো ভাল আহে বাৰু আমাৰ ফাৰ্মখন হৈছে 1000 পোৱালিৰ লোখাৰেহে সেইকাৰণে আমি বহাবৰ কাৰণে অকণমান আগবঢ়াই থৈছোঁ এতিয়া বাৰিষা আহি গ'ল কাৰণে আৰু কৰিব নোৱাৰিছিলোঁ এতিয়া আকৌ বাৰিষাটো গৈছে যোৱাৰ পিছত এতিয়া সূতা এয়া পুতি থোৱাই আছে অলপ দেখুৱাই আছোঁ মই দৰ্জা দিছে পিছফাললৈ যাবৰ কাৰণে দৰ্জাখন মই খুলি লৈছোঁ এয়া সূতা পুতি থোৱা আছে দেখিছেনে আপোনালোকে একো আইডিয়াই নাপাব কাৰণ সেইটো বিষয়ত আইডিয়া থকা মানুহে গম পাব পিছফালে মানে পথাৰখন লগতে হৈ যায় আমাৰ সেই ধান কাটিছে আৰু কাটিব আৰু পকা নাই কেঁচা ধান ওলাইছে বাৰু সেয়া হৈ আছে সেইখিনিকে আৰু 2000 জোখাৰে ফাৰ্মখন প্ৰস্তুত কৰা হৈছে হৈ যাবগৈ চাগে 2000লৈ এয়া মোৰ ফাৰ্মখনৰ এইখিনি এতিয়া কাম কৰিবলৈ ৰেডি কৰোঁ